Hello everyone, welcome back to my এটা mini vlog. এই ভিডিঅ'টো আছিলে 2026 4 জানুৱাৰীৰ। এয়া আমি গৈ আছিলোঁ 2026 ফাৰ্ষ্ট পিকনিকত একচুৱেলি। আমি গৈছিলোঁ গুৱাহাটীৰ ওচৰৰে সোণচালি বুলি এটা জেগাত। তাত আমি গৈ কিনে এটা ভাল জেগা এটা বিচাৰি লৈ তাত বহি আমি ষ্টাৰ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্ট আমাৰ এজ ইউজুৱেল পিকনিকত সকলোৱে জানেই ব্ৰেকফাষ্টত কি থাকে তেনেকুৱা, আৰু আমি ঘৰত বনাই লৈ গৈছিলোঁ ৰেডিমেড ফ্ৰাইড ম'ম' ভেজ ফ্ৰাইড ম'ম'। Yes, guys. খাব আৰু guys. Oh my god. তাৰপিছত আমি খাই লৈ অলপ ডান্সো কৰিলোঁ। পিকনিক গ'লেতো আৰু এইটো মেণ্ডেটৰী হয়, ডান্স নকৰিলে হ'ব জানো? তাৰপিছত ডান্স কৰিলোঁ। এয়া চাই লওক আমাৰ অকণমান ডান্স। পিকনিক বুলি কোৱাটো যিহেতু খোৱা আৰু ডান্স কৰা এইকেইটাই কৰা যায়, গতিকে আমিও কিবা কিবি আৰু চটাৰ পটাৰ খালোঁ। খাই লৈ আমি গ'লোঁ অকণমান নদীৰ ফালে চাবলৈ। তাতো বহুত মানুহ হৈছিলে আৰু বহুত ধূলি আছিল একচুৱেলি। তাৰপিছত আমি এনেকৈ ফুৰি আহিলোঁ। তাৰপিছত আমি ফুৰি আহি কিনে ভাত খাবলৈ ধৰিলোঁ। লাঞ্চ একচুৱেলি আমি লাঞ্চ ঘৰতে বনাই লৈ গৈছিলোঁ। আৰু আমাৰ মেনু আছিলে চালাড, পনীৰ, মিক্স ভেজ, চাটনি বনাই লৈ গৈছিলোঁ, আৰু চিকেনটো মেণ্ডেটৰী থাকিবই লাগিব, আৰু ঘৰৰ আচাৰ। শেষত আৰু এবাৰ আমি ডান্স কৰিলোঁ। পিকনিকটো আমি ডান্সেৰে সামৰণি মাৰিলোঁ, আৰু চাই লওক আমাৰ অকণমান ফানী ডান্সবোৰ। Hi guys, our picnic says guys. Bye bye. ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।